Hi guys, আপোনালোকক স্বাগতম জনাইছো স্মাৰ্ট আসামত। আজি মই আপোনালোকক আপোনাৰ WhatsApp একাউণ্টটো হ্যাক নোহোৱাকৈ কেনেকৈ বচাই ৰাখিব সেই তাৰ বিষয়ে ক'ব লৈছো। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষ হ'লে চাই থাকিব। তাৰ আগতে ভিডিঅ'টো লাইক কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ তলত থকা ৰঙা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব কৰাৰ পিছত তাৰ কাষত এটা বেল আইকন আহিব, সেইটো দবাই দিব যাতে মই ইউটিউবত ভিডিঅ' দিলে আপোনালোকে পাই থাকে আৰু এইটো একদম ফ্ৰী হয়। লেটস বিগিন। আপোনাৰ WhatsApp একাউণ্টটো দুই ধৰণে হ্যাক হ'ব পাৰে। এক নম্বৰতে আপোনাৰ WhatsApp ৱেবৰ দ্বাৰা আৰু দুই নম্বৰতে হৈছে আপোনাৰ এন্ড্ৰইড কিছুমান এনেকুৱা এপ্লিকেশ্যন ওলাইছে যাৰ দ্বাৰা আপোনাৰ WhatsAppৰ যোনটো ভেৰিফিকেশ্যন মেছেজ আহে OTP সেইটো আপোনাৰ বাইপাছ কৰিব পাৰি। অৰ্থাৎ আপোনাৰ মেছেজটো আপোনাৰ তাত আহিলেও আপোনাৰ মেছেজটো বেলেগ এজনৰ তাত পাই যাব আৰু তেওঁ আপোনাৰ WhatsAppটো হ্যাক কৰিব পাৰিব। গতিকে আপুনি এইটো সেভ কেনেকৈ কৰিব তাৰ কাৰণে আপুনি WhatsApp ৱেবৰ জৰিয়তে যদি আপোনাৰ কোনোবাই হ্যাক কৰে তেতিয়া আপুনি ওপৰত ইয়াত ক্লিক কৰিব কৰি WhatsApp ৱেবত যাব। গৈ ইয়াত আপোনাৰ যদি এইখন স্ক্ৰীন আহে আৰু লগইন টু কম্পিউটাৰছ লিখাই থাকে তেতিয়া আপুনি গম পাব যে আপোনাৰ WhatsApp একাউণ্টটো হ্যাক হৈছে আৰু যদি এইখন স্ক্ৰীন আহে তেতিয়া আপুনি গম পাব যে আপোনাৰ WhatsApp একাউণ্টটো হ্যাক হোৱা নাই। আৰু যদি হ্যাক হয় তেতিয়া আপুনি কি কৰিব, ইয়াত লগ আউট ফ্ৰম অল কম্পিউটাৰছ এইটো দেখিছে, সেইটো ক্লিক কৰিব কৰি লগ আউট কৰিব। এতিয়া আপোনাৰ WhatsApp একাউণ্টটো য'ত লগইন হৈছিল তাৰ পৰা লগ আউট হৈছে, অৰ্থাৎ আপোনাৰ WhatsApp একাউণ্টটো এতিয়া হ্যাক হোৱা নাই। আৰু এনেদৰে আপুনি WhatsApp ৱেবৰ দ্বাৰা আপোনাৰ WhatsApp একাউণ্টটো হ্যাক হ'লে এইটো হ্যাক নোহোৱাকৈ ৰাখিব পাৰিব। আৰু যদি আপোনাৰ WhatsApp একাউণ্টটো কোনোবাই আপোনাৰ তাত অহা OTP মেছেজটো বাইপাছ কৰি আপোনাৰ হ্যাক কৰে তেতিয়া আপুনি সেইটো সেভ কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে ওপৰত থকা তিনিটা ডট ক্লিক কৰিব কৰি আপুনি সেটিংছত যাব। এতিয়া আপুনি একাউণ্টত যাব, ইয়াত আপুনি দেখিছে 2 step ভেৰিফিকেশ্যন তাত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ ইয়াত তলত এনেবল দেখিছে, এনেবল কৰিব লাগিব। আৰু ইয়াত আপুনি যিকোনো এটা পিন দিব পাৰে, আপোনাৰ এইটো আপোনাৰ পাছৱৰ্ড হিচাপে কাম কৰিব। আৰু যদি আপোনাৰ কোনোবাই OTPটো আপোনাৰ মেছেজটো নি কিনে যদি হ্যাক কৰিব বিচাৰে আপোনাৰ WhatsAppটো তেতিয়া আপুনি যেতিয়ালৈকে এইটো নম্বৰ নিদিয়ে তেতিয়ালৈকে আপোনাৰ WhatsAppটো সি হ্যাক কৰিব নোৱাৰিব, অৰ্থাৎ লগইন কৰিব নোৱাৰিব। ইয়াত মই এনে এটা দি দিছোঁ, আপুনি দি দিব ভাল চাই। এতিয়া আপুনি কনফাৰ্ম ইউৰ পিন, অৰ্থাৎ আপুনি সেইটো পিন আকৌ ইয়াত টাইপ কৰিব লাগিব। ইয়াত আপোনাৰ এতিয়া ইমেইল এড্ৰেছটো দিব লাগিব। ইমেইল এড্ৰেছটো দিব এইকাৰণে কৈছে যে আপুনি যদি কেতিয়াবা আপোনাৰ এই পিন নম্বৰটো পাহৰি যায় তেতিয়া আপুনি ইমেইলত এইটো পাই যাব। গতিকে ইমেইল এড্ৰেছটো দি দিব। ইমেইল এড্ৰেছটো দি নেক্সট কৰাৰ পিছত আপুনি আকৌ কনফাৰ্ম ইউৰ ইমেইল এড্ৰেছ, অৰ্থাৎ আপুনি আকৌ ইমেইল এড্ৰেছটো দিব। তাৰপিছত আপুনি সেভ কৰিব। এতিয়া আপোনাৰ 2 step ভেৰিফিকেশ্যন এনেবল হৈ গৈছে, অৰ্থাৎ পিনটো আপোনাৰ লাগি গৈছে। এতিয়া কোনোবাই যদি আপোনাৰ WhatsAppটো হ্যাক কৰিব বিচাৰে তেতিয়া এইটো পিন নিদিয়াকৈ সি আপোনাৰ হ্যাক কৰিব নোৱাৰিব। আৰু যদি আপুনি এইটো ডিসেবল কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এইটো ইয়াত ডিসেবলত ক্লিক কৰি ডিসেবল কৰিব পাৰে। আৰু পিন নম্বৰটো যদি চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে চেঞ্জ পিনত ক্লিক কৰি চেঞ্জ কৰিব বিচাৰে আৰু ইমেইল এড্ৰেছটো চেঞ্জ কৰিব পাৰে। গতিকে এনেদৰে আপুনি আপোনাৰ WhatsApp একাউণ্টটো হ্যাক হোৱাৰ পৰা সেভ কৰি ৰাখিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব। আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব যাৰ WhatsApp আছে, যাতে তেওঁলোকৰ WhatsApp একাউণ্টবোৰ সেভ কৰিব পাৰে হ্যাক হোৱাৰ পৰা।